pini thang thang ni phai kre hini arni atapor phai kre sipel Diphu Club mate Diphu aterang along Karbi Anglong Gorkha Development Union mate thi hekpen kangdu atum patir piponsi Seme kedeng amei padupon satlangki undun atuma phanta felicitation program lapen awareness program ta padupon kangdu mai phura just right lapen konchun bang Balram Sharma atum tanang chitong dun sila bang so amai alir acham pen padupon Diphu pen berta nakpali reporters to Radio City Karbi Anglong time. सम्मानित चेयरमैनज्यू ईश्वर र संगठनको संविधानलाई साँची राखी शपथ खाँदैछु म आफ्नो पदमा बसेर कुनै पनि संगठन र आफ्नो देश विरोध नराम्रो काम गर्ने छैन मिङमा तामाज्यू उहाँ छोरा हुनुहुन्छ र साथै हाम्रो चिफ एडभाइजरज्यूबाट उहाँले सर्टिफिकेट ग्रहण गर्नुहुन्छ श्री डिआर गुरुङज्यूले from his or her portfolio along with penalty if he or she fail to fulfill the legal action will take an as follows. Article number 12. Amendment of constitutions and rules. According to the Article 12 of the organizations have right to change the constitutions under following conditions. A. Any chance to be done in the আমার আজি কাৰ্বি আংলং গোৰ্খা ডেভেলপমেণ্ট ইউনিয়ন মানে চমুকৈ কাকদু ইয়াৰ আমাৰ শপত গ্ৰহণ আছিলে আজিৰ দিনটো আমাৰ মানে ডিচেম্বৰত মানে আমি এই ইউনিয়নটো গঠন কৰিছোঁ আজি 12 তাৰিখ ফেব্ৰুৱাৰী 12 তাৰিখে আজি আমাৰ শপত গ্ৰহণ তো আহা দিনত এতিয়া আমি কন্টিনিউ কৰিম আমাৰ কামবিলাক মোৰ ফালৰ পৰা আৰু কিবা আছে এপ্ৰিচিয়েট কৰিছোঁ যিবিলাক মেট্ৰিক পাছ এইচএছ বা আপোনাৰ ডিগ্ৰী পাছ কৰিছে তেওঁলোকক আমি যিমানটো আমাৰ গোৰ্খা ছাত্ৰ ছাত্ৰীসকল পাইছোঁ আমি তেওঁলোকক ফেলিচিট কৰিছোঁ প্ৰগ্ৰাম মানে আমাৰ এইটোৱে খালি অভাৰটেকিঙৰ প্ৰগ্ৰামো হয় তাৰ ভিতৰত কি কৰিব লাগে এইটো প্ৰথমৰ পৰা আমাৰ ফ্লেগ হোষ্টিং কৰিছোঁ প্ৰথমত তাৰপিছত আমাৰ আমি গেষ্টসকলক মানে আহৰণ কৰোঁ তাৰপিছত স্পীচ ইমানে অলৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে আমি চিন্তা কৰিছোঁ যিহেতু এটা আমাৰ অৰাজনৈতিক দল হয় মানে নন পলিটিকেল তথাপিও মানে আমাৰ গোটেই গোৰ্খা ৱেষ্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং লৈ পেলাই অল কাৰ্বি আংলং গোৰ্খা ডেভেলপমেণ্ট ইউনিয়নৰ কিবা এটা আমি ফৰ্ম কৰিছোঁ যেতিয়া আমি আমাৰ কেনেকুৱা হয় আমাৰ গোৰ্খা জাতিৰ কাৰণ ডেভেলপমেণ্ট কেনেকৈ কৰিব পাৰিম অলৰাউণ্ড চব ফালৰ দি এইটো আমি চিন্তা কৰিছোঁ আৰু বাদ বাকী কি কৰিব লাগে এইটো আপোনালোকে পিছত পাব আজি আৰু এনেধৰণৰ প্ৰগ্ৰাম দেখিবলৈ পাম এইটো আপুনি সময়তে পাব এইটো সময় আহিলে তেতিয়াই পাব ইয়াত আমাৰ বিশেষকৈ সিংহাসন সমষ্টি ধনচিৰি সমষ্টি লম্বাজং সমষ্টি এই তিনিটা সমষ্টিৰ পৰাই আমি প্ৰথমত মানে আৰম্ভ কৰিছোঁ তো আস্তে আস্তেকৈ মানে বোকাজান সাইড হওক বা ৱেষ্ট কাৰ্বি আংলং হওক এইটো সাইডত আমি যাম